জাগিৰোডত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। এইবাৰ জাগিৰোডৰ কণাবৰীত দিন দুপৰতে চোৰে চলালে চাফাই অভিযান। চেনেহী ডেকা নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ ঘৰত চোৰে চলালে লুটপাট। ঘৰত কোনো নথকাৰ সুযোগত দিন দুপৰতেই দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে চোৰে আৰু ঘৰৰ আলমিৰা ভাঙি লুটি নিয়ে নগদ ধনসহ কেইবা লক্ষাধিক টকা মূল্যৰ সোণৰ অলংকাৰ। সন্ধিয়া গৃহস্থ ঘৰলৈ উভতি অহাৰ পিছত পোহৰলৈ আহে চুৰিকাণ্ডৰ ঘটনা। এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে জাগিৰোড আৰক্ষীয়ে। আজি আমি প্ৰায় 11টামান বজাত পেপাৰমিল্ক কলনীলৈ গৈছিলোঁ। মোৰ ভাগিন ছোৱালীজনীৰ এটা প্ৰগ্ৰেম আছিলে। তাৰপিছত দিনটো তাতে থাকিলোঁ আৰু আহি প্ৰায় 5টামান বজাত আহি ঘৰ সোমালোঁ। দেখিলোঁ যে পিছপিনৰ দৰ্জাটো খোলা আছে। বাহিৰৰ যিবিলাক গ্ৰিল আছিলে আমাৰ গেটৰ যিটো তলা আছিলে চব খুলি মেলি আমি ভিতৰত সোমাইছোঁ। পিছত দেখিছোঁ যে বাহিৰৰ দৰ্জাখন খোলা হৈ আছে, চব ভঙা চিঙা হৈ আছে আৰু লগবিলাক। তাৰপিছত দেখিছোঁ গডৰেজ ভঙা হৈ আছে আৰু তেওঁলোকে চাবোল তাবোল ব্যৱহাৰ কৰিছে। এইবিলাক কৰি পেলাই গডৰেজ ভাঙিছে। চব চাবি তাবি মোৰ লগতে আছিলে আৰু অলপ পইচা আছিলে, মোৰ গহনা গহনা যিমানবিলাক আছিলে চববিলাক লৈ গৈছে আৰু আমি এই অঞ্চলটোত প্ৰায় তেনেকুৱা ধৰণৰ চুৰিকাণ্ড চলিয়ে আছে। গতিকে আমি অলপ নিৰাপত্তা বিচাৰোঁ। তেনেধৰণে ৰাইজৰ অলপ অসুবিধা যিহেতুকে হৈ থাকে, গতিকে অলপ আমি নিৰাপত্তা আশা কৰোঁ আৰু। উল্লেখযোগ্য যে বিগত সময়ছোৱাত জাগিৰোডৰ বিভিন্ন স্থানত দৈনিক চুৰিকাণ্ড সংঘটিত হৈ আহিছে যদিও এই পৰ্যন্ত কোনো সুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ব্যুৰ' ৰিপৰ্ট, নতুন সংবাদ।